গৰমত আমাৰ খুব বেছি অসুবিধা হয় কাৰণ যি টিবোৰ পিন্ধিব নোৱাৰোঁ যিকোনো কাপোৰ পিন্ধিলে আমাৰ গৰম উঠে একদম গৰমত অশান্তি এটা লাগে নহয়নে গতিকে মই আজি এটা টি চাৰ্ট লৈ আনিছোঁ আপোনালোকে অৰ্ডাৰ কৰিব পাৰে বহুত বেছি ধুনীয়া সেইটো হৈছে এইটো এয়া চাওক প্ৰিণ্টটো কিমান বেছি ধুনীয়া আৰু লগতে কালাৰটো বহুত বেছি ইউনিক নহয়নে গতিকে এইটো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে এয়া চাওক কালাৰ আছে ইয়াত আৰু ইয়াত বহুতকেইটা কালাৰ অপশ্যন আছে আপোনালোকে যোনটো ইচ্ছা কৰে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মোৰ এইটো কালাৰ পচন্দ হৈছিলে গতিকে মই এইটো দিলোঁ এয়া চাওক কিমান ধুনীয়া প্ৰিণ্টটো নহয়নে আৰু লগতে মেটেৰিয়েলটো ফেব্ৰিকটো খুব বেছি ছফ্ট আপোনালোকে পিন্ধিবলৈ গৰমত খুব বেছি আৰাম পাব এয়া চাওক এইটো যদি ইয়াৰ লিংকটো বিচাৰি আছে আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে তলতে মই লিংকটো প্ৰভাইড কৰি দিম আপোনালোকে গৈ অৰ্ডাৰ কৰিব পাৰে আৰু যদি ইনষ্টাগ্ৰামত চাই আছে তেনেহ'লে প্লিজ মোক লিংক বুলি কমেণ্ট কৰিব তেতিয়া ইয়াৰ মই লিংকটো আপোনালোকক দি দিম কেনেকুৱা লাগিছে টি চাৰ্টটো কমেণ্টত লিখিব এইটো